তাৰপিছত এদিন ৰাতি মই নাজানো কি কাম কৰি আছিলোঁ আমি, শুলোঁ আমি দুইটা। তাৰ একদম চুলি তুলি দীঘল আৰু মই শুই আছোঁ ওচৰতে, মই এনেকৈ তাক গৰা মাৰি ধৰিলোঁ, মই গৰুৱা বুলি ভাবিলোঁ, তাক চুমা দুটা খাই দিলোঁ। সেইবোৰ কৈছে দাদা মই সমীৰ, মই সমীৰ, শশাংক সমীৰ। মই চকু মেলি চাইছোঁ বোলো কোনোবা চুলি দীঘল শুই আছে, মই গৰুৱা বুলি ভাবি পেলাই গৰা মাৰি ধৰি পেলাই এনেকৈ চুমা এটা খাই দিলোঁ। চ' সি মোক হাঁহিছে পিছদিনা। মই তাক কৈছোঁ মই গেয়ো নহয়, মই হোমোও নহয়, চিধা কথা। কিন্তু মই ৰাতি ভাবিছোঁ মোৰ কোন শুই আছে চুলি দীঘল। তাকেতো চুলি দীঘল হোৱাটো এতিয়াও হাঁহে মোক সেই কথাটো। নাই মই নাহাঁহো। ইটছ এ ভেৰি ফানি ইভেণ্ট আৰু একো নাই। চ' আমি বেহাত আচলতে পিছদিনাকৈ আমি ব্ৰেকফাষ্ট কৰিছোঁ, সি হাঁহিছে, সি কৈছে বোলো হ'ব একো নাই হ'ব। সি খালি মোক কৈছিল যে কাকো নক'ব আপুনি, মই বোলো সেইকাৰণে চবকে কৈ দিলোঁ।